নমস্কাৰ, গুড মৰ্ণিং। মই দিছে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একদম আন্ধাৰে পোহাই একেবাৰে পূৰা ৰাতিপুৱাই একদম পূৰা ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একদম ৰাতিপুৱাই চেণ্ড কৰিছোঁ আৰু আজি গৈ আছোঁ জোৰোণ। মোৰফালে পায়েল পিন্ধি আছে, ঘৰত সময় নাই, ৰাতিপুৱা ইমান জল্দি উঠি ওলাব লগা হৈছে, সেইকাৰণে তাই পিন্ধি আছে পায়েলিয়া আৰু মই ৰেডি হৈ গ'লোগৈ। কিন্তু চুলিখিনি সেইদিনাখন কিবা এটা কাৰণত বেয়া হৈ গ'ল, সেইকাৰণে কাটিব লগা হ'ব। এতিয়া মানে মোৰ নিজকে কিবা লগা হৈছে, উপায় নাই, গৈ থাকোঁ আৰু এতিয়া কিনি কৰি ভালকৈ পিছত দেখাম এটি গৈ থাকোঁ। জোৰোণত আহি আমি মানে দৰা ঘৰত নোসোমালো, ডাইৰেক্ট জোৰোণৰ ঘৰত একেবাৰে মানে জোৰোণ দিবলৈ যোৱা কইনা ঘৰতহে সোমামগৈ। এয়া আমি পালোহি দিয়ক, আৰু এতিয়া আমি খাই লওঁ, কিবা পেটিছ চেটিছ কিবা এটা খাই লওঁ, মানে ৰাতিপুৱা আহিছোঁ ন, ভোক লাগে নহয়, তো কিবা এটা খাই লওঁ এতিয়া, তাৰপিছতহে গৈ কইনা ঘৰত কি খাওঁগৈ আৰু। জোৰোণৰ ঘৰ আহি পাই গ'লোহি, মানে কইনাৰ ঘৰ আহি পালোহি, আৰু এয়াই হ'ল কইনাৰ ঘৰ। সৰু সুৰাকৈ এখন ৰভা দিছে, আৰু এয়া ভিতৰলৈ মাহঁতে বস্তুখিনি লৈ গৈছে, যিখিনি জোৰোণত আনিছে দিবলৈ সেইখিনি ভিতৰলৈ লৈ গৈছে। ভিতৰতে মানে বহা ব্যৱস্থাটো কৰি দিছে, যিহেতু জেগা একেবাৰে সৰু। মানে জেগা আপুনি ক'ৰ পৰা আহিছে? মই নাজানো। অঁ, আপোনাৰ ঘৰটো নাজানো, আপুনি ক'ৰ পৰা আহিছে? ভিডিঅ' বনাই থকা ছোৱালীজনীৰ লগত আহিছে বাৰু। বহক দেই, আপোনালোকে চাহ এটা দি আছোঁ বাৰু। ভিতৰতে এইটো ৰুমতে এনেকৈ জোৰোণ পিন্ধোৱা হ'ব। ৰুমটো খালী কৰি এনেকৈ দি দিছে, জোৰোণৰ বস্তুখিনি ইয়াত ৰাখিছে, আৰু এইখিনি হ'ল আমাৰ দৰাৰ লগত অহা মানুহখিনি, মানে আমাৰ যিখিনি দৰাৰ লগত আহিছে, দৰা অহা নাই, দৰাঘৰীয়া মানুহ, মানে এইখিনি হ'ল দৰাঘৰীয়া মানুহ, আৰু ইয়াতে জোৰোণ পিন্ধোৱা হ'ব। আৰু জোৰোণৰ বস্তুবোৰ এনেকৈ ৰেডি কৰি লৈছে, পিঠাগুড়ি দি পেলাই এনেকৈ কলহ চলহবোৰ সজাই লৈছে। এইখিনি নিয়ম মই আগতে একচুৱেলি দেখা নাছিলোঁ, চ' এইবাৰহে দেখিছোঁ। এনেকৈ কলহ চাৰিটাত আম পাত চামপাত দি এনেকৈ সজাই মেলি থৈ দিছে, ধূপ চাকি জ্বলালে, আৰু এতিয়া আমাৰ কইনাক আনিব। আমি গোটেইখিনি ইয়াত বহি ল'লোঁ, এয়া দৰা বায়েক আৰু এয়া আমাৰ মা, এইবোৰ পাতি চাতি পাৰিছে। নিয়ম আছে, কিবা চাউল ছটিয়াব লাগে, আৰু কিবা বেট কভাৰ পাৰোঁতে উৰুলি চুৰুলি দিব লাগে, এইখিনি নিয়ম নীতি মাহঁতে কৰি আছে বাৰু। এতিয়া মানে প্ৰথমবাৰ এনেকৈ নিয়ম দেখিছোঁ, মানে আগতে তেনেকৈ জোৰোণত যোৱা হোৱা নাই। জোৰোণত মানে আছোঁ, ছোৱালীক যেতিয়া জোৰোণ দিবলৈ হয় আছোঁ, কিন্তু মানে এইখিনি দেখা নাছিলোঁ, এইখিনি নিয়মৰ সময়তে নাথাকোঁ নহয়, জোৰোণখিনি পিন্ধোৱা সময়তহে আহোঁ, সেইকাৰণে এইখিনি গম পোৱা নাছিলোঁ। চ' এয়া মায়ে চাউল তাউল ছটিয়াই দিছে, এনেকৈ ধুনীয়াকৈ বিচনা মানে এইখিনি বেড কভাৰ এখন পাৰি পেলাই তাতে মানে কইনাক বহিব দিব, আৰু এই চাউলখিনি ইয়াৰ পৰা আকৌ উঠাই ল'ব, উঠাই পেলাই এটা তোমাত থৈ দিব নেকি। আৰু এতিয়া ভালকৈ চাই লৈছোঁ নিয়ম নীতিখিনি, আগতে দেখা নাছিলোঁ যিহেতু, সেইকাৰণে এইবাৰ ভালকৈ চাই লৈছোঁ, সেইকাৰণে জোৰোণ বুলি গৈছোঁ, আৰু আপোনালোককো সেইকাৰণে দেখাই দিলোঁ। আৰু এইফালে চাহ দিছে আমাক একদম কাঁহৰ বাতিত, বাৰু ইমান বয়স হোৱাগৈ নাই কাঁহৰ বাতিত খাব পৰাকৈ, কাপতে খাম। আৰু এইখিনি ধুনীয়াকৈ ঘৰতে বনোৱা ইডলি, তেল পিঠা, ঘিলা পিঠা, আৰু তিল পিঠাও আছিলে, আৰু চাহ দিছিলে গুড়ৰ সৈতে। বহুত দিনৰ মূৰত গুড়ৰ সৈতে খাইছোঁ চাহ। আগতে এনাই জীয়াই থাকোঁতে এনাই সদায় চাহ আৰু গুড় এচপৰা দি দিয়ে সৰুতে, মনত পৰি গৈছেগৈ। তাৰপিছতে চাহকাপ খাই নাৰিকল দি দিয়া চফ আছিলে যেতিয়া, আৰু মই তামোল এখন ভালকৈ ভৰাই ল'লোঁ। নাৰিকল থাকিলে চফত আৰু ক'বই নালাগে, মই বাচি বাচি নাৰিকলখিনিয়ে খাওঁ। আৰু এইফালে আমাৰ কইনাৰ এণ্ট্ৰি হৈ গ'ল, মানে কইনা আহিছে, কইনা বায়েকে কইনাক লৈ আহিছে সমাজলৈ, আৰু এতিয়া জোৰোণ পিন্ধোৱা হ'ব। কিবা সেৱা সৎকাৰ কৰি লৈছে, আমি বহিছোঁ, কইনা আহি পালেহি, আৰু এতিয়া মায়ে গোটেইখিনি কৰিব লাগিব। আগৰ দিনৰ বিয়াবোৰ এনেকুৱাই আছিলে, এদিন জোৰোণ আৰু এদিন বিয়া। আজিকালি আকৌ তেনেকুৱা নিয়ম নহয়, আজিকালি 2-3 দিনকৈ হয়, মেহেন্দি, সংগীত, হালধি, ৰিচিপশ্যন, বিয়া, এনেকৈ কেইবাদিনো হয়গৈ। আমাৰ নিচিনা মানুহৰ কাৰণে একচুৱেলি সেয়া নহয়, আমাৰ দৰে দুখীয়া মানুহে এদিন পাতিবলৈকে বহুত চিন্তা কৰিবলগীয়া হয়, বহুত ভাবিবলগীয়া হয় বাৰু। এইবোৰ ধনী মানুহৰে নিয়ম আৰু ন, যিহেতু সকলোৰে বাৰু কিছুমানৰ মন থাকে, টকা থাকে, কৰিব পাৰে, যাৰ টকা নাই মন নাই তেনেকুৱাই বুলি ক'ব লাগিব আৰু। তাৰপিছত আমাৰ এয়া কইনা মূৰত তেল দিছে। কইনাই পিছে মেকআপ কৰিয়ে আছিলে, সেইকাৰণে ভণ্টিয়ে এনেই কম্পেক্ট পাউডাৰটো অকণমান সানি দিছে, নিয়ম বুলি, মানে এইফালৰ পৰা দৰাঘৰীয়া মানুহে নিয়ম বুলি সানি দিব ক'লে কাৰণে সানি দিলে। আজিকালি চবেই মেকআপ আৰ্টিষ্টৰ দিন নহয় জানো, চবেই মেকআপ চেকআপ কৰিয়ে থাকে, ফুটটো দিয়ে, সেন্দুৰখিনি দিয়ে, আৰু গাত কাপোৰযোৰ আৰি দিয়ে। কিন্তু আগৰ দিনৰ নিয়মবোৰ আছিলে, দৰাঘৰীয়া মানুহেহে সেন্দুৰ ফুট দি যি লগাই মেকআপ কৰে, সেইখিনি গোটেইখিনি দায়িত্ব আছিলে দৰাঘৰীয়াৰ। কিন্তু আজিকালি আৰু এইটো উঠাই দিয়া নিচিনা হৈছে আৰু,
সেইকাৰণে মই এইখিনি অকণমান দেখাই দিছোঁ। এই গহনা খেতিখিনি প্ৰথমতে পিন্ধাই লৈছে, তাৰপিছতে লাহেকৈ কাপোৰযোৰ পিন্ধাব আৰু। মাজতো থব নেকি? জুটোত হয় আৰু ভালকৈ যেনে তুমি পিন্ধাই দিয়া খাৰু পিন্ধাবলৈ বেয়া লাগে লাহে পিন্ধোৱা নিজে পিন্ধি লাহে গহনা চহনা পিন্ধাই প্ৰায় হৈছেহিয়ে আৰু তাৰপিছত এতিয়া লাহেকৈ কাপোৰযোৰ পিন্ধাব। ঘড়ীটো পিন্ধাই দিছে ভণ্টিয়ে আৰু গোটেই খাৰু চাৰুখিনি পিন্ধোৱা হৈ গ'ল। এয়া দৰা বায়েকে কইনাৰ সেউতা নাছিলে, সেইকাৰণে জবৰদস্তি সেউতা এটা ফালি দিছে আৰু মায়ে এয়া সেন্দুৰ দিছে। আজিৰ পৰা কইনা আমাৰ হৈ গ'ল আৰু মানে আমাৰ দৰাৰ হৈ গ'ল আৰু আমাৰ নবৌ হৈ গ'ল আৰু মানে বয়সত পিছে আমাতকৈ সৰু, কিন্তু মাতিবতো লাগিবই ন নবৌ, গতিকে নবৌ আৰু এইখনত প্ৰথমবাৰ আজি এটা বেলেগ অনুভৱ হ'ল, মানে এনেকৈ কেতিয়াও দেখা নাছিলোঁ, কিন্তু আজি দেখি গ'লোঁ ন। জোৰোণ দিবলৈ আহি যেতিয়া সেন্দুৰখিনি দিয়া হয় বহুত বেছি দুখ লগা সময়, মানে বহুত বেছি আৱেগিক হৈ উঠে ন। মোৰো তেনেকৈ মানে মনটো আৱেগিক হৈ উঠিলে, একদম বুকুখন কঁপি গৈছিলে, যিহেতু নিজকো মানে ইমেজিন কৰিছিলোঁ এদিন এনেকুৱাই হ'ব বুলি। ত' কইনা এজনীয়ে বহুত সপোন ৰচি বহুত সপোন গাঁঠি মানে এখন ঘৰলৈ ওলাই যায়গৈ, যিখন ঘৰত সৰুৰ পৰা থাকি ডাঙৰ দীঘল হৈছিলে, মানে প্ৰতিটো মুহূৰ্তত মা দেউতাক পায় ন, আৰু সেইখন ঘৰ এৰি থৈ এতিয়া বেলেগ এখন ঘৰলৈ যাব লাগে। বুকুত অযুত সপোন বান্ধি পেলাই এখন বেলেগ ঘৰলৈ যাব আৰু সেই ঘৰখনক নিজৰ কৰি ধুনীয়াকৈ তুলিব এগৰাকী লখিমী বোৱাৰী হৈ পেলাই, নহয় জানো। চ' এইফালে আমাৰ কইনাও পিছে ৰেডি হৈ গ'ল দেই, কাপোৰ কানি পিন্ধাই হৈ গৈছে। এইজনী আমাৰ কইনাজনী দেখিবলৈ কিমান মৰমলগা দেখিছেনে। আৰু এইফালে দৰা বায়েকে কাপোৰখিনি মানে কইনাঘৰীয়া মানুহক দেখাই দিছে, কোনযোৰ ফাৰ্ষ্ট, কোনযোৰ ছেকেণ্ড ছেট, কোনযোৰ থাৰ্ড ছেট, এনেকৈ গোটেই কাপোৰখিনি দেখাই দিছে। কাৰণ এইটো নিয়মেই নহয় জানো, চবেই চাবলৈ আশা কৰে, গোটেই গাঁৱৰ মানুহখিনি সেইটোৱে আশা কৰে, জোৰোণত কি দিলে সেইটো চাবলৈকে ৰখি নাথাকে জানো। আমি হ'লেও জানিবলৈ ইচ্ছুক হৈ নাথাকোঁ জানো। এয়া সকলোকে জনাই দিলে কি দিছে। আৰু এয়া আমাৰ দৰাঘৰীয়া মানুহখিনি মানে হৈ গ'ল এতিয়া আমাৰ কইনাক জোৰোণ চোৰোণ পিন্ধোৱা। তাৰপিছতে এয়া মিঠাই থালিখনৰ পৰা মিঠাই উলিয়াই কইনাক সকলোৱে খুৱাব, মানে মিঠা খুৱাই মিঠাৰে আৰম্ভণি কৰিব এটা নতুন জীৱনলৈ, তাইক আদৰণি জনাইছে। এইফালে বেগ চেণ্ডেল পিন্ধাই দিছে, ঠাণ্ডা আছিলে যিহেতু সেইকাৰণে মোজাযোৰ অকণ পিন্ধাই দিছে। আৰু এইফালে দৰা বায়েকে মিঠাই খুৱাই দিলে, তাৰপিছতে আমাৰ মায়ে খোৱালে, তাৰপিছত এনেকৈ সকলোৱে মানে অকণ অকণকৈ মিঠাই খুৱাই দিছে আৰু ন। মিঠাৰ আৰম্ভণি মানে এটা সম্পৰ্কটো মিঠা হৈ উঠিব আৰু ন দৰা ঘৰৰ মানুহখিনিৰ লগত। চ' সেইকাৰণে মিঠাই খুৱাই পেলাই আৰু নতুন দিনৰ আৰম্ভণি কৰিছে। আৰু তাৰপিছত ময়ো অকণমানকৈ খুৱাই দিলোঁ আৰু জোৰোণৰ সকলোখিনি কাম ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া কইনাই বাহিৰত আহি সকলো ভকতকে সেৱা জনালে, এখন তামোল আৰু সকলোৰে ভৰিত ধৰি পেলাই ধুনীয়াকৈ সেৱা জনাই আগবাঢ়িব নতুন জীৱনৰ ফালে। আমিও অকণমান বাহিৰৰ ফালে ওলাই আহিলোঁ, বতৰটো ডাৱৰীয়া যিহেতু সেইকাৰণে অকণমান বাহিৰত ৰখি চালোঁ। আৰু অকণ যাবি নি? মই গৈছোঁ বাৰু, তই আৰু অকণ যা বেকলৈ। ইফালে এইজন জীৱনত প্ৰথমবাৰ হাকত উঠিছে বোলে। মই সেইকাৰণে গু মাৰি চালোঁ, ঠিকে আছে, ভাল হৈ আছে। মৰা যদি সেইটো ধৰি ল দেই, তই বছ মাছাটো নাই লোৱা, লাহে লাহে যা। মই কি মিলাই লওঁ ল'বি আৰু
আগত দিব লাগিছিলে নেকি আপোনাক? মই অকণমান নাই সেইটো তই অকণমান ৰৈ দিয়ক মই কথা এটা চাওঁ মই বেক হৈ যাম আমাক বিয়া ঘৰতে এৰি তিনিওজন আহিলে ফুৰিবলৈ বুলি গম পাইছেনে একচুৱেলি আমনি লাগিলে তেওঁলোকৰো কাৰণ যিখিনি জোৰোণৰ কাম থাকে বিশেষকৈ মাইকী মানুহে থাকে নহয় জানো সেইকাৰণে তেওঁলোকৰ আমনি লাগিলে আমনি লগা দেখি বোলে বৰ ধুনীয়া জেগাখিনি ফুৰি আহোঁগৈ আৰু এইফালে দেউতা আৰু তেখেত কথা পাতি পাতি একদম পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰিলেগৈ গৈ পেলাই ওচৰতে মানে মিচিং গাঁও এখনো আছিলে আৰু এইখন হ'ল মানে মৰা নৈ নেকি এডাল শাকো আছে চাগে বাৰিষা পানী হয় চাগে এতিয়া খৰালি যিহেতু সেইকাৰণে পানী শুকাই আছে কপি আছে বোলে এইখিনি জান না পেচান মেট এদি মেহমান নিচিনাকৈ ইহঁতে গৈ পেলাই একেবাৰে অচিনাকি জেগা এখন একদম চাংঘৰটো দেখি একচুৱেলি ৰ'বই নোৱাৰিলে বোলে চাই আহোঁগৈ বোলে কেনেকুৱানো ওচৰৰ পৰা ভালকৈ একচুৱেলি দেখা হয় যদিও মানে এই চাংঘৰটো দেখিবলৈ বহুত বেছি ধুনীয়া মানে নৈখন পাৰ হৈ এই ঘৰটো আছিলে চাওঁগে বুলি গৈ ওচৰ পালেগৈ আৰু দেখিছেনে অকণমান ভিডিঅ' শিৱসাগৰ পৰা আহিছোঁ আমি এনেই ভিডিঅ' অকণ কৰিছোঁ দেই বাইদেউ চাওঁ দিয়ক অকণমান আচ্ছা ভাইটি উঠিবি নি অঁ মই মাইনাক উঠাই দিম দিয়া ভাইটি চাওঁ এইফালে চাওঁ বাহ বঢ়িয়া লাগিছে দেই ভাই উঠিছে আৰু অকণ উঠাম ৰ'ব নামি যাওঁতে আহিব মিলা অঁ ভিডিঅ' কৰি থকাজন আকৌ আমাৰ মামা তেওঁ আকৌ ভিডিঅ'গ্ৰাফিও কৰে ডাইৰেক্টৰো কৰে মানে কেনেকৈ কৰিব লাগে গোটেইখিনি শিকাই মেলিও দিয়ে সেইটো কাৰণে বেছি ভালেই পাওঁ কাৰণ ভিডিঅ' কৰি থকা মানুহে সেইখিনি বেছি ভালেই পায় আৰু এইফালে বাৰীত একদম পূৰা ডাঙৰ ডাঙৰ জাতিলাও লাগি আছে সিহঁতে সেইখিনিকে ভিডিঅ'ত দেখালে আৰু দেখিছেনে এই ফুলপাহৰ মাজত মানে ফুলৰ গোটেই জোপোহাটোৰ মাজত কপৌ চৰাইজনীয়ে কেনেকৈ কণীত উমনি লৈ আছে দেখিছেনে কপৌ চৰাইজনী ইমান ধুনীয়াকৈ সোমাই আছে গোটেইজোপা মানে থোপা হৈ আছে গছজোপা সেইকাৰণে তাতে সোমাই আছে কপৌ চৰাইজনী এওঁলোক ফুৰি অহাৰ পিছতে আমি আহিলোঁ খাবলৈ বুলি মানে ৰাতিপুৱাতে একো নোখোৱাকৈ আহিছিলোঁ নহয় তেতিয়া সময় পিছে বেছিও হোৱা নাছিলে 11:30 12টামান বাজিছিলে তো আমি খানাটো খাই লওঁ বুলি ভাবিলোঁ খানাটো খায়ে আৰু ইয়াৰ পৰা ওলাই দিম যিহেতু আৰু এই খানাত আছিলে মাছ বেঙেনা জ্বলা ভাজি বন্ধাকবি ভাজি আৰু সেই গোটেইখিনি কিন্তু ঘৰৰ দেই খানা পিনা খাই অকণমান ৰাস্তালৈ আহি গ'লোঁ পৰিৱেশটো অকণমান চাইছোঁ চাওক এইফালে আছে ব্ৰহ্মপুত্ৰখন অকণমান সন্মুখতে তাৰপিছত এখন বাৰী এইফালে ভাত পানী খাই আমি অকণমান মানে ৰেষ্ট কৰিম বুলি আহিছোঁ আৰু জোৰোণ দিবলৈ আহি ভাত পানী খাই এতিয়ালৈকে যাবই পৰা নাই তো যাওঁ এতিয়া দৰা ঘৰলৈ যাম অকণমান ইয়াৰ পৰিৱেশটো চাওঁ কাৰণ এইখিনি ব্ৰহ্মপুত্ৰ পাৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে চাংঘৰ টাংঘৰ আছে ত' অকণমান চাই আহোঁ মানে সিহঁতি গৈ চাই আহিলেগৈ আমি দুজনী চাবলৈ যাবলৈ নাপালোঁ মানে কইনা সজাই আছিলোঁ মানে এতিয়া যাম আমি সেইফালে চাই আহোঁগৈ অকণমান বিয়া ঘৰৰ পৰা মানে মথাউৰিৰ পৰা নামি আমি সন্মুখত থকা এইখন জাজি নৈ আছিলে একচুৱেলি এইখন আছিলে জাজি নৈ এইখনেই আৰু এইখনে আছিলে জাজি নৈ মানে কিন্তু এতিয়া মৰিলে যিখন জাজি নৈখন মৰিলে সেইকেইটাই কৈছে আমি আহিছোঁ বোলে তাৰপিছতে ধুনীয়া ইমান ধুনীয়া পৰিৱেশ এটা ন এইটো দেখাইছোঁ আপোনালোকক মৰা নৈখন মানে এইখন জাজি আছিলে তাৰ আগলৈ ব্ৰহ্মপুত্ৰখন আছে আপোনালোকক দেখাই দিম যাওঁতে আহোঁতে মানে ধৰক অকণ দেখাবলৈ অকণ দিগদাৰ হয় ন আহিছোঁ সেইফালে আৰু জোৰোণ দিম বুলি আৰু ভাল লাগিলে একদমেই গাঁৱলীয়া পৰিৱেশ মানে চবতছে গাঁৱলীয়া পৰিৱেশ মানে ক'তো যে দেখিবলৈ পাবলৈ নাই আজিকালি ন গোটেই ধূলি ব্যস্ততা চব মানে একদম গাড়ী মটৰ কিন্তু ইয়াত দেখিছেনে কি ধুনীয়া ধুনীয়া কহুৱা জাৰণি ইমান ধুনীয়া এইখন আছিলে এইখনে হ'ল জাজিখন কিন্তু এখন মৰি গ'ল মানে এইটো ছাইডটো মৰিলে সেয়া দেখিছেনে নাও চাওঁ এইটো ছাইড এইখিনি পানী অলপ অলপ আছে যদিও এইখন মৰা বুলি ধৰে আৰু মানে এখন মৰিলে বুলি কয় আৰু এতিয়া শাকো চাওকচোন মনত আছে সৰুতে কেতিয়াবা শাকো চাকো পাৰ হৈছিলে নেকি বাৰু আজিকালি বাৰু শাকো দেখিবলৈ পাবলৈ নাই কিন্তু এইফালে আছে আৰু এই তেতিয়া অলপ অলপ পানী হ'লে তেতিয়া ইপাৰলৈ যায় সেইটো চাইডে মিচিং লোকসকল আছে নেকি ধুনীয়া ধুনীয়া চাংঘৰ আছে যদি যাওঁ দেখাম মই মানে ভাল মথাউৰিৰ পৰা নামি আহিলোঁ যে বেয়া ভাগৰ লাগিছে কি পকোৱা বেতগাজ যাওঁগে আৰু এতিয়া ইমান ধুনীয়া পৰিৱেশটো যাবলৈ এই থৈ মনে যোৱা নাই একদম এক পাক ঘূৰি দিছোঁ শাকো চাকো উঠি অৱস্থা নাই এতিয়া যাওঁ ৰখি নাথাকে বোলে বেছি চ' গৈ থাকোঁ এতিয়া কিটিং হেল্ল' ফুৰিবলৈ যাওঁতে মা আৰু দেউতা কইনা ঘৰতে ৰখি আছিলে চ' গাড়ীত উঠাবলৈ আহি গ'লোঁ মা দেউতাক লৈ পেলাই আৰু যাওঁগৈ কইনা ঘৰৰ পৰা এইবাৰ একেবাৰে দৰা ঘৰ পামগৈ আৰু
আৰু অথনি যে কৈছিলোঁ ভালকৈ দেখাব নহ'ল বুলি, আৰু সেইয়া দেখিছেনে ব্ৰহ্মপুত্ৰ মানে ছাইডতে তেওঁলোকৰ গাঁওখন আছিলে। চ' একেবাৰে নামি নাযাওঁ আৰু, কিন্তু আঁতৰৰ পৰাই আপোনালোকক অকণমান দেখাই দিলোঁ। এয়া ব্ৰহ্মপুত্ৰ মানে ধুনীয়াকৈ বগা বালি পৰি আছে দেখিছেনে, একদম গোটেই এতিয়া খৰালিৰ কাৰণে পূৰা শুকান হৈ আছে। আৰু তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিওঁ। দৰা ঘৰত আহি অলপমান ৰেষ্ট কৰি পেলাই ৰাতিয়ে হৈ গ'ল। তাৰপৰা খাই বৈ আমি ওলাই দিলোঁ, আৰু এখন বিয়া আছে, সেইখন বিয়ালৈ বুলি ওলাই দিলোঁ। ধুনীয়া হাই কাপোৰ চাপোৰ সলাই আৰু এখন বিয়ালৈ ওলাই মেলি ৰেডি গাড়ীতে।